কথাবোৰ নিজে স্বীকাৰ কৰিবি নে মোৰ পদ্ধতিত স্বীকাৰ কৰাব লাগিব? মই একো কৰা নাই, মোৰ একো দুখ নাই, চব এৰ বাবে হৈছে। নহয় নহয় ইন্সপেক্টৰ, চব ইয়াৰ বাবে হৈছে। চুপ, একদম চুপ। কাৰ কাৰণে হৈছে, কোনে কৰিছে, মই সেইবোৰ সোধা নাই, কিন্তু মাৰ্ডাৰ তুই কেনেকৈ হ'ল, কিয় কৰিছ? জবাবটো তহঁতে মোক দিবই লাগিব, কোনেও হাৰি যাব নোৱাৰি। মোৰ একো দুখ নাই, মই একো দুখ কৰা নাই ছাৰ। তাৰ মানে তহঁতে স্বীকাৰ নকৰ, তেনেহ'লে মই মোৰ ষ্টাইলত ষ্টাৰ্ট কৰিব লাগিব। সকলোবোৰ কম, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। কান্দি থাকিবি নে কথাবোৰ কবি? আমাৰো এটা সুখী পৰিয়াল আছিল, হাঁহি আনন্দৰে ভৰপূৰ আছিল, কিন্তু হঠাৎ সকলো শেষ হৈ গ'ল। বাবা গাখীৰখিনি খাই লোৱা। নাখাওঁ মই গাখীৰ। অলপ খোৱা। কি হ'লনো? দেখিছানে, বাবাই গাখীৰখিনি খাব বিচৰা নাই। হয় নেকি? বাবা, এইটো কিন্তু বহুত বেয়া কথা হৈছে। অ'কে, খাম দিয়া। আৰু বুজিছনে, অফিচৰ কাম কৰি কৰি মই ভাগৰি পৰিছো, আৰু কিমান টেনচন ল'ম ৰে। তোৰ অফিচৰ টেনচন, ইফালে মোৰ নিজৰ টেনচন। ভাবিছিলো টিনাক বিয়া কৰাই ভাল এটা কাম কৰিম, কিন্তু নাই, তাইও গুচি গ'ল। এৰা উপায়তো নাই। তই কিন্তু ময়ূৰীক বহুত লাকত পাইছ দেই, তেনেহ'লে কথাই নাই। তাইক কিন্তু তই দুখ নিদিবি দেই। বল বল, ময়ূৰীয়ে তোক নগলে ভাল দিব, বল। বল বল বল। নাই, মই নাখাওঁ জানই। गौतम बुद्ध एक गांव से दूसरे गांव जा रहा है। চাহ খোৱা। হয় দিয়া। বাবা চাহ। কি হ'ল, চাহ খোৱাই নাই যে? খাম দিয়া। কিবা প্ৰব্লেম হৈছে নেকি? নাই অ', তেনেকুৱা একো নাই। প্লিজ সঁচা কথাটো কোৱা না। অফিচৰ কামবোৰৰ টেনচন, কামবোৰৰ ইমান প্ৰেছাৰ হৈছে নহয়, ভাগৰি পৰিছো বুজিছনে। কামবোৰটো ভালকৈ কৰিয়ে আছো, তথাপিও মোক অফিচত গালি গালাজ কৰে, নোৱাৰা হৈছো মই আৰু। চোৱা, ধৈৰ্যৰ ফল সদায় মিঠা। চাবা, এদিন তোমাক সকলোৱে বুজি পাব। মাথো কামবোৰ কৰি যোৱা, তোমাৰ কামত সততা আছে, মাথো বিশ্বাস ৰাখা। তোমাৰ সাহসৰ বাবে মই আজি এনেকৈ আছো। তুমি দিয়া সাহসৰ বাবে মই জীৱন পথত খোজ কঢ়াৰ ৰাস্তা বিচাৰি পাইছো। লাভ ইউ। লাভ ইউ। বাবা, বাবা, কি হ'ল তোমাৰ? মূৰটো বৰকৈ বিষাইছে, নাজানো। ময়ূৰী, ময়ূৰী! কি হ'ল, কিয় চিঞৰ বাখৰ কৰি আছা ইমান? ল'ৰাটোই জ্বৰত ককবকাই আছে আৰু তুমি গমেই পোৱা নাই? ইমানো জ্বৰ উঠা নাই দিয়া, আৰু মই আছোৱে ইয়াত। তাকে লৈ ইমান চিঞৰ বাখৰ কৰিব লাগে নেকি? জ্বৰ উঠিছে, ঔষধ খালে ভাল হৈ যাব। ময়ো জানো ঔষধ খালে যে ভাল হৈ যাব, কিন্তু তোমাৰ দায়িত্ব কিমান, গুৰুত্ব কিমান ল'ৰাটোৰ প্ৰতি? তুমি প্ৰতিটো কথাতে মোক এনেকৈ কিয় থাকা? কি হৈছে তোমাৰ? তুমি যদি সদায় মোক এনেকৈ অশান্তি কৰি থাকা, নাথাকিম আৰু মই তোমাৰ লগত, গুচি যাম এইখন ঘৰ এৰি। ময়ূৰী শুনাচোন। চোৱা ময়ূৰী, মই তোমাক অশান্তি দিব বিচৰা নাই, কিন্তু তোমাৰ কামবোৰেহে মোক। প্লিজ ময়ূৰী, মই তোমাক বহুত ভাল পাওঁ, আৰু তেনেকৈ নকবা প্লিজ। আঁতৰ হোৱা মোৰ ওচৰৰ পৰা।
Just leave me alone. ময়ূৰী হ'লনে দিয়া ভাতকেইটা সোনকালে দিয়া মোৰ অফিচ যোৱাৰ টাইম হৈছে পাকঘৰত সকলোবোৰ আছে লৈ খালেই হ'ল তুমি ইমান কি ইম্পৰ্টেণ্ট কাম কৰি আছা যে মোক ভাতকেইটা উলিয়াই দিব নোৱাৰা মই মোবাইলত কিবা এটা কৰি আছো আৰু তোমাক কিয় লাগে ইমান মই কি কৰি আছো কি কৰি থকা নাই কিয় তুমি মোবাইলত কি কৰি থাকা কি কৰি নাথাকা সেইবোৰ মই জানিব নালাগে নেকি তুমি দিনটোৰ বাবে ওলাই যোৱা তত কি কৰা কি নকৰা মই কিবা সুধো তোমাক নোৱাৰো মই একো কৰিব খাব মন আছে যদি নিজে লৈ খোৱা মোক ডিষ্টাৰ্ব কৰি নাথাকিবা দীপক কি হৈছে তোৰ একো নামাতা কিয় সকলোবোৰ শেষ হৈ গলো ইমান ভাল পোৱা মানুহজনীয়ে এতিয়া মোৰ জীৱনৰ পৰা আঁতৰি যাবলৈ বিচাৰিছে কেনেকৈ কি কওঁ মই কেনেকৈ তাইক বুজাও তই কচোন তই ধৈৰ্য ধৰচোন দেখিবি সকলো ঠিক হৈ যাব আৰু ময়ূৰেও ইমান বেয়া ছোৱালী নহয় হয়তো কিবা এটা ভুল বুজাবুজি হৈ আছে নাজানো আৰু কি হ'বলৈ গৈ আছে তই টেনশ্যন নলবি সকলো ঠিক হৈ যাব ময়ূৰী অফিচৰ কামত কেইদিনমানৰ বাবে মই বাহিৰলৈ যাম ভালকৈ থাকিম পাপা মোৰ কাৰণে কাপোৰ আনিবা হ'ব দিয়া আৰু কিবা অসুবিধা হ'লে ফোন কৰিবা ভালকৈ যাবা বাই বাই মা ভোক লাগিছে মোৰ ভাত দিয়া মা মা কি কৰি আছা তুমি ভোক লাগিছে মোৰ ভাত দিয়া ৰবা দি আছো ৰবা মই পাপাক কৈ দিম তুমি এইজন অংকুলৰ লগত কথা পাতি আছা এই পাপাক নকবা মই এতিয়াই কম পাপাক ফোন কৰিম নাপায় নহয় বাবু দুষ্ট কৰিব নাপায় মই তোমাৰ আংকুল ন পাপা আৰু আংকুলে কি নহয় পাপা আৰু অংকুল একে হ'ব নোৱাৰে মই পাপাক এতিয়াই ফোন কৰি কম এই কৈছো নহয় মই বেছি উৎপাত নকৰিবি মৰি একেবাৰে শেষ কৰি দিম কি তুমি মোক মাৰিবা ৰবা মই পাপাক এতিয়াই ফোন কৰি আছো নিবিৰ কি চাই আছা কি তই পাপাক কবি হা তই পাপাক কবি মোক আজি মই পাপাক কোৱা হা পাপাক কোৱা যা নহলে তোৰ বাবে মোৰ প্ৰব্লেম হ'ব ময়ূৰী এইচোন মৰি গ'ল কি হ'ব এতিয়া বাপেক অহাৰ আগতে ইয়াক ক'ৰবাত পেলাই থৈ আহিব লাগিব আৰু বাপেকক কম মৃন্ময় স্কুলৰ পৰা নিৰুদ্দেশ হৈছে যদি কেনেবাকৈ কোনোবাই গম পায় তুমি চিন্তা কৰিব নালাগে সকলোবোৰ মই মেনেজ কৰিম এতিয়া আৰু আমাৰ ভালপোৱাৰ মাজত কোনো হেঙাৰ নাথাকে যা এতিয়া আৰু আমাৰ একো টেনশ্যন নাই বিন্দাছ থাকিব পাৰিম এতিয়া ইয়াক লৈ যোৱাৰ ব্যৱস্থা কৰোঁ বাবা চুপ এনেকৈয়ে আমি বাবাক হত্যা কৰি পেলালো মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ছাৰ মোক ক্ষমা কৰি দিয়ক মোক ক্ষমা কৰি দিয়ক ছাৰ চুপ একদম চুপ নিজৰ এখন ধুনীয়া সুখৰ সংসাৰ থাকোঁতে ভগৱান স্বৰূপ এজন প্ৰতিদেৱতা থাকোঁতে কিহে পাইছিল হা আন এজন ল'ৰাক ভাল পাবলৈ নিজৰ সুখৰ বাবে নিজৰ সন্তানটিক হত্যা কৰিবলৈ এবাৰো বেয়া নালাগিল ন চি এই তহঁতৰ মাতৃত্বৰ মমতা ন মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ছাৰ আচলতে তহঁতবোৰ মাতৃত্বৰ নামত কলংক অকল তয়েই নহয় তোৰ নিচিনা পৰকীয়া প্ৰেম কৰা প্ৰত্যেকগৰাকী কেৰেক্টাৰ লুজ নাৰীয়েই সমাজৰ একতা কলংক তহঁতক অকল শাস্তিয়েই নহয় পাৰিলে তহঁতক ফাঁচি দিব লাগে ছাৰ আপোনাৰ যিমান টকা লাগে সিমান দিম আমাক এৰি দিয়ক চুপ
এই খাখী পোচাকযোৰৰ এটা সন্মান আছে, ওজন আছে। ইয়াক টকাৰে কিনিবলৈ চেষ্টা নকৰিবি। এই খাখী পোচাকযোৰক সন্মান কৰিব নজনা মানুহক মই বহুত বেয়া পাওঁ, ঘিণ কৰোঁ মই। ছাৰ আমাক একো নকৰিব প্লিজ। আমাক ক্ষমা কৰক ছাৰ, আমি আৰু এনে ভুল কেতিয়াও নকৰোঁ। তহঁতকতো মই কেতিয়াও ৰেহাই নিদিম। মই ইয়াৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ মাইণ্ড ইট। মই জানো মই যিটো ভুল কৰিছোঁ যাৰ কোনো ক্ষমা নাই। এতিয়া মই আইনে যি শাস্তি দিব সেয়াই মোৰ পাতি ল'বলৈ সাজু। এতিয়া ৰঙা ঘৰৰ ভাত খাবলৈ সাজু হ। এইটো কেৱল এটা কাহিনী নহয়, ই বহু মানুহৰ জীৱনৰ যন্ত্ৰণাৰ প্ৰতিচ্ছবি। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ, এনে ঘটনা যেন পুনৰ সংঘটিত নহয়। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।